Hi, hello, namaskar and welcome back to my YouTube channel. মানে মিডল আসাম channel. Yes. নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে মিডল অসম আৰু মই জাকাৰিয়া নেক্সট লেভেল ফ্যামিলিক লগ পালো তো প্ৰথমতে মিডল অসমলৈ স্বাগতম জনাইছো ধন্যবাদ বহুত বেছি ভাল লাগিলে তোমাক লগ পাই আহি আমি বহুত টাইম কথা পাতিলো তেতিয়া হয় আৰু ভাল লাগিল আৰু তোমাৰ নামটো ভাল লাগিছে চেনেলটোৰ নাম মিডল অসম মানে আপুনি মিডলত আহিছে আৰু মিডল অসম বঢ়িয়া চালিয়া লাগিছে আহি কেনেকুৱা লাগিছে ফিলিং বহুত বেছি ভাল লাগিছে যেতিয়া আহো লামডিং ফালে বহুত বেছি ভাল লাগে বিশেষকে যেতিয়া আমি খিনি দুটা জংগলৰ মাজেদি যে আহো যে আচ্ছা সেই নেচাৰটো ভাল লাগে য'ত নেটৱৰ্কো গায়ব হৈ যায় আচ্ছা হয় নেটৱৰ্ক গায়ব হৈ যায় সেইটো ঠাইটো সদায় ভাল লাগে কেতিয়াবা পিংকি মেমে ফোন কৰিছিল নেকি যে ক'ত গ'ল আজি নেটৱৰ্ক নাই এনেকুৱা কিবা হৈছে নেকি গমে পাই থাকে ইমান মানে ফোন কৰি নাথাকে আচ্ছা যে ওলাই গ'লে আমি জানো কামত ওলাই আহো Yes, কেতিয়াবা বহুত দিনলৈকে যাওঁ বাহিৰত তেনেকৈ ফোন নাহা নাই কিন্তু মই বেলেগ এটা কথা পাতি আছিলোঁ ঘপককৈ নেটৱৰ্কটো গায়ব হৈ গ'ল নেটৱৰ্ক নাই নেটৱৰ্ক চালোঁ আহে প্ৰায় অসম কি বাহিৰতো গৈ আছে আউট অফ ইণ্ডিয়া গৈ আছে ইয়াৰতো আপুনি বহুত জানে এক্সপিৰিয়েঞ্চ চেষ্টা কৰি আছোঁ আজিকালি দেখিবলৈ পোৱা যায় বহুতে ইউটিউব ফেচবুকত ভিডিঅ' দি আছে এই নৱপ্ৰজন্মসকলক আপুনি কি ক'ব ভাল পজিটিভ ভিডিঅ' বনাব লাগে আৰু এটা ভিডিঅ' বনোৱাটো একো বেয়া কথা নহয় মানুহ চুৰ কৰা নাই ডকাইত কৰা নাই কাৰো বেয়া ঘৰত হেৰি কৰিব যোৱা নাই কাকো দম দিব যোৱা নাই কাকো দাদাগিৰি কৰিব যোৱা নাই ভিডিঅ' বনাইছে এইটো এটা মাধ্যম হয় ছ'চিয়েল মিডিয়াত ভিডিঅ' বনাই যদি দুটা পইচা কোনোবা ইনকাম কৰি আছে সেইটো মানুহে পজিটিভ ৱেত ল'ব লাগে তাতেও কেটেগৰী থাকে ভিডিঅ' বনোৱা মই যেনেকৈ এজন ৰাইডাৰ মই বেছিভাগ ৰাইড কৰোঁ বাইক ৰাইড কৰোঁ মোৰ বেছিভাগ ভিডিঅ' ট্ৰেভেল ৰিলেটেড ভিডিঅ' থাকে মই ট্ৰেভেল কৰি ভাল পাওঁ সেইটো মই ভাল পাওঁ সেইটো কাৰণে মই ভিডিঅ' এনেকুৱা টাইপ বনাওঁ তো চবেই কিছুমানে কমেডি কৰি ভাল পায় ছ'চিয়েল মিডিয়াত কমেডি কৰে কিছুমানে নাচি ভাল পায় নাচি ভিডিঅ' বনায় তো চবৰে কেটেগৰী আছে ভিডিঅ' বনোৱা বেলেগ বেলেগ ছ'চিয়েল মিডিয়াৰ মাধ্যমত আৰু সকলোৱে নিজৰ যি মানে গুণ আছে নিজৰ যেনেকুৱা যোনে কেৰেক্টাৰ হয় সেনেকুৱা দেখাই ছ'চিয়েল মিডিয়াত ভিডিঅ' বনাই পেলাই 2 পইচা ইনকাম কৰি আছে মই ভাবোঁ এতিয়া চৰকাৰী চাকৰি চবে নাপায় প্ৰাইভেট জবো আজিকালি চৰকাৰী চাকৰিটো বাদেই দিয়ে প্ৰাইভেট জবো আজিকালি নাপায় তো কোনোবাই কিবা এটা যদি কৰি কিনে ভালকৈ চলি আছে তে ভাল পজিটিভ ৱেট কৰিব লাগে নেগেটিভ ৱেট নহয় উল্টা বস্তু কৰিব নালাগে ভালকৈ যদি কৰে চব বস্তু ভালেই হয় মইতো ট্ৰেভেল লাভাৰ হয় এজন মই আগৰ পৰাই বহুত ফুৰি থাকোঁ সেইকাৰণে মই ইউটিউব অহাৰ পিছত মই মোৰ চেনেলৰ নামেই আই লাভ ট্ৰেভেল এণ্ড ফুড আচ্ছা অলপ ইন্ট্ৰটো দি দিয়ক ভাল লাগিব আজি মিডিল অসমৰ কেমেৰাত মই এনেকুৱা নাম দিয়া নাই যে বিকাশ চেত্ৰী নাম দিছোঁ মই চেনেলৰ নামেই সেইকাৰণে মই আই লাভ ট্ৰেভেল এণ্ড ফুড দিছোঁ কাৰণ সেই বস্তুটো মই ভাল পাওঁ সেইকাৰণে ইন্ট্ৰটো জানিব বিচাৰিছোঁ আজি আমাৰ মিডিল অসমৰ কেমেৰাত হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল মানে মিডিল আছাম চেনেল তো সময় কম আৰু বেছি কথা নাপাতো তো ভাল লাগিল তোমালোক বেষ্ট অফ লাক থাকিল ভালকৈ কৰি গৈ থাকা অ'কে অল দ্য বেষ্ট থেংক ইউ ছ' মাছ